তো আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মিষ্টাৰ ঋতুজ ব্লগ। তো কালি আমি এটা ভিডিঅ' বনাইছিলোঁ য'ত নেকি নিউ গুৱাহাটীৰ পৰা 84 নাম্বাৰলৈকে আহিম বুলি কোৱা হৈছিল। চ' মানে ভিডিঅ'টো মাজতে ৰখাব লগা হ'ল কাৰণ মোবাইলত চাৰ্জ নাছিলে। চ' সেই অলপ আগতে মানে ভিডিঅ'টো ষ্টপ কৰি দিছিলোঁ। চ' আজি আকৌ মানে ভিডিঅ'টো কমপ্লিটকৈ বনাই দিওঁ আৰু কিন্তু আধাখিনি কাম কৰিব। এইখন হ'ল ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল। তো এইখন হাতত আছে, কেমেৰাত ভালকৈ ওলোৱা নাই। তো এইখনে হ'ল মেইন গেট। তো কালি দেখাব পৰা নাছিলোঁ কাৰণ মোবাইলত চাৰ্জ নাছিলে যে। চ' এইখনে হ'ল বি বৰুৱা কেঞ্চাৰ হস্পিটেল, য'ত নেকি কেঞ্চাৰ ৰোগীবিলাক চিকিৎসা কৰা হয়। এনেধৰণৰ পৰিৱেশ। ৰাতিপুৱা আজি 8টা বাজিছে, তো ইমান ভিৰ নাই পৰিৱেশটো। চ' গাইজ এনেকৈ তেখেতে ভিডিঅ'টো সমাপ্ত কৰিছিলোঁ কালি। I'm decked out and I'm rolling out, no controlling. DNA ain't একো নাই গাইজ, আৰু বেছি দূৰ নাই, আৰু 1 কিলোমিটাৰমান আছে আমাৰ ৰুমলৈকে। তো আপোনালোকে চাই থাকক। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গাইজ ছাবস্ক্ৰাইবটো কৰিব নিশ্চয়, কাৰণ এইটো বিনামূলীয়া হয়, কোনো পইচা নালাগে ছাবস্ক্ৰাইব কৰোঁতে। চ' কৰি দিব আৰু গাইজ। থেংক ইউ গাইজ, আপোনালোকে যে ছাবস্ক্ৰাইব কৰি দিছে, বহুত বহুত ধন্যবাদ। তো পৰিৱেশটো ভাল লাগিছে কালিতকৈ আজি। কালি মানে ৰাস্তাবিলাকত পূৰা পানী আছিলে। তো তাতে মানে বৰষুণ দিছিলে ৰাতি। তো মই কোৱা নহ'লে আপোনালোকৰ কথাটো, সেইটো কাৰণে মানে ৰাস্তাকেইটা অলপ বেয়া লাগিছিলে। তো এনেকৈ গৈ সেইটো টাৰ্ণিঙেদি লৈ এনেকৈ যাব লাগিব গাইজ। এতিয়া টাৰ্ণিঙত মই অফ কৰিম কাৰণ ট্ৰেফিক পুলিচ আছে। এনেকৈ ভিডিঅ' বনাই থকা দেখিলে গালি দিব। তো এইটো টাৰ্ণিং ট্ৰেফিক পইণ্টৰ পৰা এনেকৈ যাম গৈ গাইজ, তাৰপৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। এনেকৈ আহি পালোহি আমাৰ ৰুমৰ ওচৰত। এটা কুকুৰ আছে, আমাৰ ৰুমতো এটা কুকুৰ আছে, তাক নেকি আমি টমি বুলি মাতোঁ। চ' ইয়াৰ পৰা বেছি দূৰ নাই আৰু অলপমান দূৰতে আছে আমাৰ ৰুম। তো এইখনেই হ'ল 84 নাম্বাৰী। এইবিলাক পুলিচৰ গাড়ী। এইবিলাক চব পুলিচে জব্দ কৰি ৰখা চব গাড়ী হয় এইবিলাক। এখন থানা আছে ইয়াত। সেইবিলাক চব এক্সিডেণ্ট হোৱা কিবা কিবি গাড়ীবিলাক আনি তাতে ৰাখিছে। তো থানাখন দেখাই দিছোঁ, এইবিলাক পুলিচ হয়। আৰু এইখনেই হৈছে এখন থানা 84 নাম্বাৰী। তো on a boiling desert road, heading far away to some place we don't know. Is it true all the things they say, that we will come to an end? Is it true all the things they say? Maybe we could pretend. I don't wanna let go of your love, I don't wanna let go of your touch, 'cause my sun is rising. হেল্ল' গাইজ, ৰাতিপুৱা আহি ৰুম পালোঁ। এয়াই হ'ল আমাৰ ৰুম। এইখন মোৰ চাইকেল, যিখনেদি নেকি নি মই ভিডিঅ' বনাওঁ, আৰু এইখন আমাৰ অফিচৰ স্কুটি হয়। তো এতিয়া এখন আমাৰ ছাৰৰ বাইকখন দেখাই দিছোঁ। তো এইখনেই বাইকখন, এইখনতে আমি এতিয়া অফিচলৈ যাম। চ' ভিডিঅ'টো কৰিম আৰু আপোনালোকে চাই থাকিব।